আৰগাত কালি সমষ্টিত আজি মই নিৰ্বাচন হিচাপে কৰিছোঁ। ইয়াৰ আগতে মই কৰকান্থী প্ৰায় 12,000কৈ অধিক ৰাইজে ওলাই আহিছে মৌচিংডৰ আশীৰ্বাদ দিবৰ কাৰণে। কাৰণ বিজেপি প্ৰাৰ্থী টিপু হৈ জয়যুক্ত কৰা ৰাইজে ওলাই আহিছে। সমান্তৰাল হিচাপে সিংহাসন MC সমষ্টিত আৰু 10,000কৈ অধিক কাৰণ তাৰ ভোটাৰ্ছখন 10,000কৈ অধিক ৰাইজে ওলাই আহিছে। যিটো ৰাইজে ঘোষণা কৰিছে যে বিশ্বতেৰাংপী ডিব্ৰুগড়ত জয়যুক্ত কৰিব। তাৰপিছত মহামায়া MC কনষ্টিটুৱেঞ্চি মই আজি যিটো দেখিলোঁ আপোনালোকেও গম পাইছে। সভা শেষ হোৱাৰ পিছতো মানুহবিলাক যোৱা নাই। ইয়াতে মৌচিংডনৰ ডিব্ৰুগড়ত জয়যুক্ত কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে। ছাৰ আজি কেইজনে যোগদান কৰিছে? আজি ইয়াত 100ৰো অধিক কিন্তু আছে। কিন্তু আপোনালোকে জানে এটা বছৰ ধৰি লোকসভা নিৰ্বাচনৰ পিছত যিটো কংগ্ৰেছ হওক বা APSLC হওক ৰাইজক বহুতো মনোসজা কথাবিলাক কৈছে, বহুতো অপপ্ৰচাৰ কথা কৈছে, মিছ প্ৰপাগাণ্ডাবিলাক কৈছে, পলিটিকেল কনস্পিৰেচিবিলাকৰ কথা কৈছে। সেইকাৰণে ৰাইজে তেওঁলোকৰ বিশ্বাস কৰা নাই। সেইকাৰণে এটা বছৰৰ ভিতৰত আপোনালোকে দেখা পাইছে যে পিপুল ৰিজেক্টেড টু কংগ্ৰেছ এণ্ড APSLC। গতিকে ৰাইজে যিটো ওলাই আহিছে এটা বছৰৰ ভিতৰতে কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে প্ৰত্যেক দিন। 26টা MC সমষ্টিত সমান্তৰাল হিচাপে যে কংগ্ৰেছ আৰু APSLC আমাৰ টিম কাৰ্বি আংলঙত যোগদান কৰিছে। আপোনালোকে গম পাইছে যে এতিয়া APSLC আৰু কংগ্ৰেছ তেওঁলোকে এটা সভা পাতিবলগীয়া ঠাইত নাই। তেওঁলোকৰ ক'ৰবাত এনেকুৱা ৰাজহুৱা 1,000 2,000 ক'ৰবাত দেখিছে নেকি আপোনালোকে? নমিনেশ্যন দিনৰ পৰা আৰম্ভ কৰি নমিনেশ্যন যিবিলাক দিয়াৰ পৰা দিনৰ পৰা আজিৰ তাৰিখলৈকে তেওঁলোকৰ 1,000 2,000 নমিনেশ্যন ৰাজহুৱা মিটিঙত ক'ৰবাত সভাত দেখিছে নেকি আপোনালোকে কওকচোন। আপোনালোকৰ ভিডিঅ' আছে, আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে গম পাব। মই হ'লে দেখা নাই। মই আপোনালোকৰ ছ'চিয়েল মিডিয়া প্ৰত্যেক চেনেলৰ মই চাম আৰু যিবিলাকৰ ব্যক্তিগত পোষ্ট কৰাবিলাকক মই চাওঁ। হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু যিবিলাকৰ ফেচবুক মানুহে পোষ্ট কৰিছে আৰু আপোনালোকৰ যিবিলাকৰ ডিজিটেল চেনেলবিলাকক মই চাইছোঁ। সেই গোটেইখিনিবিলাকক চাই মই দেখা নাই তেওঁলোকৰ যে হাজাৰ মানুহে গোট খাই পেলাই সভা পাতিছে। গতিকে পিপুল ৰিজেক্টেড, তেওঁলোকে ৰাইজে ৰিজেক্ট কৰিছে। আমি নহয়, আমি লিডাৰবিলাক ৰিজেক্ট কৰা নাই, ৰাইজে ৰিজেক্ট কৰিছে। কাৰণ কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠীত বসবাস কৰা মানুহে সহজ সৰল মানুহবিলাকে বেছি মিছা কথা ক'লে মানুহে বেয়া পায়। বেয়া পোৱাৰ কাৰণে আপোনালোকে চাওক আজি CPML কাৰ্বি আংলঙৰ পৰা নাইকিয়া হৈ গৈছে, বিদায় দি দিয়া হৈছে। ইয়াতো বিনোদ মিশ্ৰ আৰু এইটো আমাৰ ৰিপুল শৰ্মা কাম নচলিব বুলি ৰাইজে বিদায় দিছে ইয়াতে। গতিকে মানুহে ইয়াত শান্তি বিচাৰে, মানুহে ডেভেলপমেণ্ট কাম বিচাৰে, মানুহে ইয়াত আলাপ আলোচনাৰ মাজত যিটো ৰাজনীতিৰ সমস্যা, অট'নমাছ ষ্টেট সমস্যা, সেই সমস্যাটো পূৰণ কৰিবৰ কাৰণে ৰাইজে বিচাৰে। আমি টিম কাৰ্বি আংলং BJP আমি সদায় চিন্তা কৰোঁ অট'নমাছ ষ্টেট আমি সমাধান কৰিম, কিন্তু অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰিব হ'লে আমি আলাপ আলোচনাৰ মাজতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, টিম কাৰ্বি আংলঙৰ নেতৃত্বত BJP চৰকাৰ দিনতে আমি সেই সমস্যাটো সমাধান কৰিব। আন্দোলনৰ দ্বাৰা নহয়, বন্দুকৰ দ্বাৰা নহয়। আগতে তেওঁলোকৰ CPMLবিলাক আন্দোলন কৰিছিল, পলিটিকেল পাৱাৰ কাম ফ্ৰম বেৰেল অফ দ্য গান। তেওঁলোকক কৈছে বন্দুকৰ দ্বাৰা তেওঁলোকৰ ৰাজনীতিক ক্ষমতা আহে, কিন্তু আমি এইটো বন্দুকৰ দ্বাৰা নহয়, আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ ৰাজনীতিক সমস্যাবিলাকক সমাধান কৰিব লাগিব। কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত বসবাস কৰা এলেকা সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকক পূৰণ হ'ব লাগে। কাৰ্বি আংলঙত নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপনৰ কাৰণে আমি আলাপ আলোচনাৰ মাজতে সমাধান কৰিব লাগিব। ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ, ইণ্টাৰ ষ্টেট বৰ্ডাৰ সেইবিলাকৰ আলাপ আলোচনাৰ মাজতে সমাধান কৰিব লাগিব। যিবিলাকৰ ইয়াত ইলিগেল ইনক্ৰচাৰ বাংলাদেশী যিবিলাক আছে, বাংলাদেশীৰ পৰা অহা তেওঁলোকৰ কাৰণে আমি ইলেকশ্যনৰ পিছত তেওঁলোকৰ ইলেকশ্যন কৰিম। গতিকে ৰাইজে আমাক আশীৰ্বাদ দিব। ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল, কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল যে এবাৰ 5টা চিটো
ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰা কাৰ্বি আংলং ৰাইজে জাতি জনগোষ্ঠী অলৰেডি সিদ্ধান্ত লয় হ'ব। থেংক ইউ